হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ আজি লৈ আহিছোঁ খুব ধুনীয়া এটি ভিডিঅ' মই নিজেই বনোৱা কিছুমান ফুল আৰু টেডি বিয়াৰ মোৰ পিছফালে যিমানবিলাক টেডি দেখিছে আৰু ওপৰত থকা ফুল এয়া মই নিজে বনাইছোঁ আৰু কিছুমান বনাইছোঁ আৰু আছে আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই দেখাইছোঁ এইটো ফুল মই ঊলেৰে বনাইছোঁ, দুটা ঊল মিক্স কৰি দিছোঁ, দুটা কালাৰ দেখিছে আৰু ইয়াৰ ভিতৰতে কটন আছে। এইটো ফুল মই ডিছ আগৰ দিনৰ যিবোৰ ডিছ চিডিত চলিছিলে সেই ডিছবোৰত মেৰিয়াই পেলাই বনাইছোঁ। এইটো ফুল এনেকুৱা আৰু বহুত কালাৰ মই বনাইছোঁ, দেখাইছোঁ আপোনালোকক। ছেইম ষ্টাইল কালাৰ বেলেগ। এইটো ৰেড কালাৰত বনাইছিলোঁ, ইয়াতে এইটো ডাঙৰ হয় থোপাটো আৰু সেইটো সৰু থোপা হয়। এইটো ৰেড কালাৰ, কেনেকুৱা লাগিছে জনাব আপোনালোকে, বহুত ভাল লাগে এইটো ফুল। তাৰপাছত এইটো সৰু থোপা হয়, এইটো সৰু হয় থোপাটো, এইটো ডাঙৰ ইয়াতকৈ। ফুলৰ এই তিনিটা থোপাই আছে। তাৰপাছত আৰু প্লাষ্টিকৰ আছে, প্লাষ্টিকৰ এইটো এটা য়েল্লো ৰেড মিক্স, এইটো এটা থোপা। তাৰপাছত এইটো এটা থোপা ইয়াতকৈ সৰু হয় আৰু এটা আছে বেলেগ ষ্টাইলৰ, এইটো য়েল্লো কালাৰ হয়, এইটোও বনাইছোঁ। আৰু এই ডাঙৰ থোপাটো দিয়া বিহু, এইটো চবতকৈ ডাঙৰ হয় এইটো থোপা। চাওক ইয়াতে বহুত ফুল আছে, ইয়াতে 50-60 মান আছে ফুল। এইটো ডাঙৰ থোপা হয়। এইবোৰ মাৰ্কেটত কিনিবলৈ গ'লে বহুত দাম হয়, কিন্তু ঘৰত এই প্লাষ্টিকটো কিনি আনি পেলাই আৰু ইয়াৰ মাজত আৰু তলত যিটো বস্তু থাকে এই দুটা কিনি আৰু প্লাষ্টিকটো কিনি আনি ঘৰতে নিজে বনাই ল'লে বহুত সস্তাতে এটা থোপা পোৱা যায়। মই কিনি আনি ঘৰতে এনেকৈ বহুত থোপা বনাইছোঁ। তাৰপাছত এইটো দিয়া কোনটো ব্লু কালাৰটো দিয়া, এইটো এটা সৰু থোপা। এইটো এটা বনাইছোঁ, এইটো এটা আৰু এইটো এটা। এইবোৰ এনেকুৱা কিনিব পায়, এনেকুৱা বজাৰত এইটো কিনিব পায়, সূতা থাকে ইয়াতে সোমোৱাই পেলাই বনালেই হ'ল। মই এইটো এটা বনাইছোঁ, এইটো এটা বনাইছোঁ। এইবোৰ ৱালত আঁৰি থ'ব পাৰি বা এনেকৈ চেণ্টাৰ টেবুলত মাজত থ'ব পাৰি টেবুলত। এইটো আৰু এইখিনিয়ে ফুল। এইটো স্পেচিয়েলি এইটো মোৰ বহুত মৰমৰ হয়। এইটো ঊলৰ ফুলটো, যিটো ফুলৰ থোপা আপোনালোকক দেখাইছিলোঁ, এইটো ছেইম ষ্টাইল মই এনেকৈ বনাই পেলাই এইটো ইয়াতে এনেকৈ আঠা লগাই দিছোঁ। আৰু এইটো বস্তু কিহৰ হয় আপোনালোকে ধৰিব পাৰিছেনে নাই গম পোৱা নাই, তথাপিতো মই কৈ দিছোঁ। এইটো বস্তু বিয়া বা আঙুঠি পিন্ধোৱা হ'লে মিঠাই য'ত পেকিং কৰি লৈ যায় সেইটো বস্তুত মই এইটো বনাইছোঁ। মই এইটো পেলাই নিদি এইটো ব্যৱহাৰ কৰিছোঁ। মোৰ আঙুঠি পিন্ধোৱাত ইয়াতে মিঠাই লৈ গৈছিল আৰু এইটো বস্তু মই এনেদৰে ইয়াতে আঠা লগাই বনাই দিছোঁ আৰু ছাইডত এই পাতবোৰ এনেকৈ মই আঠা লগাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইটো মোৰ বহুত মৰমৰ হয়। এইটো বনাওঁতে মোৰ বহুত দিন লাগিছিলে, ইয়াতে বহুত ফুল আছে মাজত, যিহেতু এইটো বহুত ধুনীয়া হয়। এতিয়া আৰু এটা এইটো ফুলৰ থোপা, এইটোতো মই নিজে বনাইছোঁ আৰু ইয়াৰ তলৰ যিটো টাবটো এইটোও মই নিজে বনাইছোঁ। এইটো এটা প্লাষ্টিকৰ জাৰ আছিলে, এইটো এই ফিলটো মই কিনি আনি ইয়াতে এনেকৈ ডেক'ৰেট কৰি পেলাই ইয়াতে শিলগুটি ভৰাই এই ফুলটো ইয়াতে খুচি থৈছোঁ। আপোনালোকে কেনেকুৱা লাগে জনাব। এইটো বিৰাট ভাল লাগে দেখিবলৈ, চাওক বহুত ধুনীয়া হয় এইটো। আৰু টেডি দেখাইছোঁ, পুতলা। এইটো এটা ছেইম ষ্টাইল, এনেকুৱা ডাঙৰ আৰু এটা আছিল, কি হ'ল
এইটো এটা আৰু সৰু সৰু আছে, ইয়াতকৈ সৰু আছে। এইটো আৰু এইটো ইয়াতকৈ সৰু হয়। তাতকৈ আৰু এটা টিকলা এইটো তাৰপিছত এইটো এটা, এইটো এনেকৈ মই আঁৰি থৈ দিওঁ, বিৰাট ভাল লাগে। চকুকেইটা ওলাই থকা নাই, চকু আছে দেই এয়া। এইটো নাক, এইটো। তাৰপাছত এইটো এটা বনাইছোঁ, তাৰপাছত এইটো এটা, তাৰপাছত পিংক কালাৰ আৰু এটা, এইটো আৰু এইটো এটা। ইমানেই। আৰু বনাইছিলোঁ আগতে, কিছুমানে ভাল পালে বিচাৰে, তেনেকৈ বহুতকে দিলোঁ। ফুল আৰু পুতলা ছেম। এতিয়া এইখিনি মোৰ ঘৰতে সজাই ৰাখিছোঁ, আপোনালোকক আজি দেখালোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব।